মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। গাইজ গাড়ীত যাই আছোঁ মানে অকণমান চাউণ্ডৰ প্ৰব্লেম আহিব পাৰে মানে একো শুনা নাই। তো আজি আমি অকণ ফুৰিবলৈ যাম। তো বলক ক'ত যাওঁ কি কৰোঁ চাই আছোঁ। তো বলক। তো গাইজ গৈ আছোঁ। সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই দুটা কিন্তু টাৰ্ণিং কিন্তু গাইজ ডেঞ্জাৰ টাৰ্ণিং এইকেইটা চাব গাইজ কেনেকুৱা টাৰ্ণিং। তো গাইজ ঈদ বুলি অলপ ফুটবল খেলা পাতিছে ইয়াত। তো গাইজ লকডাউনৰ প্ৰভাৱ দোকান পোহাৰ বন্ধ। কি কৰিম আৰু এই দক। তো গাইজ আমি এতিয়া গৈ আছোঁ নলবাৰী মেডিকেল কলেজ। তো আমাৰ পৰা বেছি দূৰ নহয় মানে 3 মিনিটমানৰ ৰাস্তা। এয়া হৈছে মেডিকেল কলেজ। এইখন হ'ল নলবাৰী মেডিকেল কলেজৰ মেইন গেট। চাওক কি বনাইছে নগৈ। এতিয়া ৰাতি হ'ল। আজি মানে ঈদ বুলি অলপ কাবাডী খেল হ'ব, চিনেমা খেল হ'ব। তো গাইজ বলক আমি খেলখন আৰম্ভ কৰোঁ।
Wow, my Zeus. Hey, Baki, bhai. তো গাইজ এতিয়া খেলা হ'ব ৰছী টনা খেল ছোৱালী ভিয়াছ ল'ৰা তো চাওক তো গাইজ এইবাৰ ৰছী টনা খেল হ'ব বৰশীয়াল আৰু এবাগে ডেকা ল'ৰা তো কাৰ জজ বেছি চাওঁ বাৰু এতিয়া এইটো হ'ল আমাৰ কেপ্টেইন
কি কেনেকে ক'ব সি বাহিৰে ওপৰতে ক'বি ভৰকানটো ক'ব হেডেল ক'বি হা হেডখন দে নে জলিয়া ক'লা নালকে ভৰকানটো ভৰকানে যি কিয় ক'ব দে ভৰকানটো হ'ব দে জিতু টিম হয় 5 টাকা হেডেল ক'লো নাঙে হাত লবি নাঙে নাঙে তলত গেলে যি তলত গেলে এ দিয়ে ক'ব দে অ হেড হ'ব চাই ল তো গাইজ বৰশিয়াল মানুহৰ জোচ মানছো দক গাইজ সেই ডেকা ল'ৰাকেইটাক হৰাই দিছে হে গাইজ ইচ নাচ চাওক না কেনকে ক'বা কেনকে ক'বা ভাল লাগছে আমি যদিও হাৰিছো হারলেও আমার আফসোস লাগে না ডেকা বন্ধুসকলে যিখিনি আমাক উৎসাহ যোগালে প্রত্যেক ঈদতে যেনেকৈ আমাৰো ডেকা বন্ধুসকলে আমাৰ এটা মানুহকেইটাক যাতে উৎসাহ যোগাই থাকে তাৰ কাৰণে আমি ভাল লাগছে রাহুল রাহুল তো গাইজ বেয়া পৰিলে গাইজ বেয়া পৰিল দে ও গাইজ পল্লু এৰি দিয়া নাই টানি আছে গাইজ টানি আছে এই গাইজ হাৰিল লওক উপায় নাই তো গাইজ মই এবাৰ খেলি দিওঁ আৰু নে কি কয় দক